এই জাতিলাওজোপা বগাই থকা বহুত দিন হ'ল, এটাও নাই লগা। কি কৰিব লাগিব আপোনালোকে ক'বচোন। তামাম বগাইছে কিন্তু এটাও ফুল অহা নাই। চেহেৰাটো আছে, কিন্তু এই কলি এটা দেখিছোঁ বাৰু, প্ৰায় 2 মাহে হ'বলৈ হ'ল। কি লাগিছে কোনো ধৰণে। এইখিনি লাই শাৰী সিঁচিছিলোঁ, গোটেই ছাগলীয়ে গৰুৱে খাই শেষ কৰি পেলালে। চাওক এখন হেন্দালিখন, প্ৰকাণ্ড এখন হেন্দালি দিয়া হৈছে। আগ ওলাই আছে। যিমান লাগে চব বিক্ৰী কৰিম আৰু এফালৰ পৰা। জাতিলাও, এতিয়া জাতিলাওৰ দাম বহুত বেছি হৈ আছে বুলি কোৱা শুনিছোঁ মাৰ্কেটত। লাই ধনিয়া কিবা অগং বগং ধেৰ সিঁচা হৈছে। এজোপা জাতিলাও একে সময়তে ৰোৱা আছিলে যদিও